আজি আমি অনুশীলনী 2টো আৰম্ভ কৰিব লৈছো আৰু 2 নম্বৰ অনুশীলনী কোৱেশ্চন নম্বৰ 1 কোৱেশ্চন দিছে এখন বৰ্গাকাৰ খেতি পথাৰৰ কালি 10,000 বৰ্গ মিটাৰ হলে পথাৰখনৰ পৰিসীমা ইয়াত অপচনত দিয়া আছে এ দিয়া আছে 40 মিটাৰ বি দিয়া আছে 100 মিটাৰ আৰু সি দিয়া আছে 200 মিটাৰ আৰু ডি দিয়া আছে 400 মিটাৰ তেনেহলে আমি এই অংকটো উলিয়াই পিনে এই যিখিনি অপচন আছে অপচনখিনি আমি টিক দি পিনে এনসারটো শুদ্ধ বুলি ঘোষণা কৰি দিব লাগে তেনেহলে বলক আমি কোন প্ৰথমে এই এনসারটো কৰি লম এতিয়া কলমটো ইয়াত চিনবাছটো লাগিব গ্ৰীন কলম নহলে আমি এনসারটো কৰিব লাগে এতিয়া কৈছে আমি গম পাও যে বৰ্গকাৰ যেটো নেকি 4টা ইয়াৰ সীমা সমান থাকে ইয়াক আমি বৰ্গ বুলি কওঁ আৰু ইয়াত টোটাল এই যেটো 4টা বাহুৰ মান দিছে 10,000 বৰ্গ মিটাৰ তেনেহলে আমি এটা বাহুৰ যোগটো উলিয়াব লাগে লিখিব লাগে ইয়াত বৰ্গৰ কালি আমি বৰ্গৰ কালি সূত্ৰটো পাওঁ বাহু স্কয়াৰ তাৰপিছত পৰিসীমা বৰ্গৰ পৰিসীমাটো 4 পূৰণ এটা বাহুৰ দিক এটা বাহুৰ যোগ বা এটা বাহুৰ দিক ইয়াত কি কৈছে খেতি পথাৰখন কালি 10,000 বৰ্গ মিটাৰ দিয়া আছে বুলি লিখিব লাগে দিয়া আছে বৰ্গৰ কালি 10,000 বৰ্গ মিটাৰ এম স্কয়াৰ বুলি লিখিলো হয় মিটাৰ স্কয়াৰ এতেকে আমি এটা বাহুৰ দিক উলিয়াব লাগে এতেকে বৰ্গৰ এটা বাহু কালিটো কি কৰিব লাগে ইয়াক ৰুট কৰি দিব লাগে কালি আমার এইটো হ'ব কালি 10,000 ৰুট ইয়াক যদি আমি 10,000ক ভাঙো তেনেহলে আমি 100 into 100 ভাঙিব পাৰি তাৰপিছত ইয়াক যদি উলিয়াবলৈ হলে বা ইয়াৰ বৰ্গ হ'ব 100 এতিয়া আমি এইফালে লিখি দিব লাগে এইটো মিটাৰ হ'ব আমি এটা বাহুৰ দিক পালো এতিয়া পৰিসীমা উলিয়াব লাগে বৰ্গৰ পৰিসীমা কি আছে 4 পূৰণ এটা বাহুৰ যোগ এটা বাহুৰ দিক 4 এটা বাহুৰ দিক কিমান পালো এইটো 100 মিটাৰ 100 দি দিব লাগে ইকুয়াল টু 400 মিটাৰ এইখানে আমি এটা বাহুর দিক পালো 400 মিটাৰ পৰিসীমা তেনেহলে আমি চাবলৈ গলে ইয়াত 100 100 100
100 এনেকৈ আমি এই বৰ্গ আকাৰে চিনাক্ত কৰিব পাৰি। তেনেহ'লে ইয়াত অপশ্যনত এনচাৰ হ'ব এইটো D2 শুদ্ধ উত্তৰ D2 আমি শুদ্ধ বুলি চিনাক্ত কৰিব পাৰি। এতিয়া আছে কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত লিখা আছে আয়তাকাৰ চোতাল এখনৰ দিক 30 মিটাৰ আৰু কালি 600 বৰ্গ মিটাৰ হ'লে চোতালখনৰ পৰিসীমা। আয়তাকাৰ এখন চোতাল আছে, এই চোতালখনৰ দিকখন দিয়া আছে 30 মিটাৰ আৰু কিন্তু ইয়াত প্ৰস্থটো দিয়া নাই আৰু টোটেল কালিটো দি দিছে 600 বৰ্গ মিটাৰ। চোতালখনৰ পৰিসীমা উলিয়াব কৈছে। পৰিসীমা উলিয়াবলৈ আমাক দুইটা বস্তু জৰি হৈ এটা হৈছে দিক আৰু এটা প্ৰস্থ। ইয়াত দিক দিয়া হৈছে, আমি প্ৰস্থখন উলিয়াব লাগে। তেনেহ'লে আমি এইটো সমাধান কৰিম। আয়তৰ কালি কি হয় L into B। ইয়াক লিখা হয় দিক পূৰণ প্ৰস্থ আয়তৰ কালি। আয়তৰ পৰিসীমা উলিয়াবলৈ হ'লে 2 পূৰণ দিক যোগ প্ৰস্থ, এইখিনি আমি পালো। আৰু ইয়াত আৰু এটা বস্তু দিয়া আছে, আয়তৰ কালি দিয়া আছে বুলি লিখিব লাগে। দিয়া আছে আয়তৰ কালি 600 মিটাৰ স্কয়াৰ। আমি প্ৰস্থ উলিয়াব লাগে। আৰু এতে প্ৰস্থ আমি দিক পাইছো, দিক কালি দিক দিয়া আছে ইয়াত 30 মিটাৰ আৰু কালি আছে 600। 0 0 কেনসেল হ'ব, এইটো 20 বাৰ যাব, ইয়াত লিখে 20 মিটাৰ। এইখিনি আমি প্ৰস্থ পালো। এতিয়া পৰিসীমা উলিয়াব লাগে। এইফালে সাইডত লিখি দিম। এতেকে আয়তৰ পৰিসীমা কি আছে 2 পূৰণ এনেকে লিখিলো হয়, এইটোক নোৱাৰি দিম 2 পূৰণ দিক যোগ প্ৰস্থ। 2 দিগৰ মান পাইছো আমি এইটো 30 মিটাৰ ইনটু 30 মিটাৰ 30 প্লাস প্রস্থ মান এইটো পালো 20 মিটার 20 2 এইটো যোগ কৰিলে কিমান হ'ব 30 আৰু 20 50 100 মিটাৰ। এইখিনি আয়তৰ পৰিসীমা পালো। ইয়াত অপশ্যনত দিয়া আছে 100 মিটাৰ। এইটো শুদ্ধ উত্তৰটো হ'ল। এতিয়া কুৱেশ্যন নম্বৰ 3 চাম। কুৱেশ্যন নম্বৰ 3 লিখা আছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালিৰ এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ হলে আয়তৰ পৰিসীমা উলিয়াব কৈছে। ইয়াত কুৱেশ্যনত কৈছে যে এখন আয়ত দিয়া হৈছে আৰু আয়তখনৰ প্ৰস্থ 3 সেন্টিমিটাৰ দিয়া হৈছে আৰু আমাক সুধিছে আয়তৰ পৰিসীমাখন উলিয়াবলৈ আমাক দুটা বস্তু দৰকাৰ হয়, দিক আৰু প্ৰস্থ। তেনেহ'লে আমি দিকটো উলিয়াম, প্ৰস্থ দিয়াই আছে, তেনেহ'লে বলক আমি 3 নম্বৰ এনসাৰটো কৰোঁ। ইয়াত লিখিব লাগে দিয়া আছে
দিয়া আছে বাহু 9 সেন্টিমিটাৰ লিখি দিব লাগে ইয়াত কৈছে আকৌ 9 সেন্টিমিটাৰ বাহু বিশিষ্ট লিখি দিব লাগে 9 সেন্টিমিটাৰ বাহুযুক্ত দেই বাহুযুক্ত কি দিছে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ লিখিব লাগিব বৰ্গৰ কালি এইটো 9 টো আমি জানো যে বৰ্গৰ এইটো কালি সূত্র আছে বাহু স্কয়ার নহলে ইয়াক স্কয়ার কৰি দিম কিমান হ'ব 9 দুইটা আছে ইয়াত 9 9 থাকে সেন্টিমিটাৰ এতিয়া আমি বৰ্গৰ কালি পালো এতিয়া কৈছে যে 9 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ সমান কালি এটা আয়তৰ বৰ্গৰ আৰু আয়তৰ সমান হ'ব লাগিব কৈছে কালিটো লিখি কোৱেশ্চন মতে যাব লাগে according to question আয়তৰ কালি সমান বৰ্গৰ কালি সমান বুলি আছে বৰ্গৰ কালি আয়তৰ কালি সূত্ৰটো আছিলে দিক পূৰণ প্ৰস্থ বৰ্গৰ কালি আছে এইখিনি বহাই দিলে হৈ যাব 81 সেন্টিমিটাৰ 81 ইয়াত কিবা এটা মান দিয়া হৈছে প্ৰস্থৰ মান 3 সেন্টিমিটাৰ বুলি দিকটো লিখি ল'ব লাগিব দিক পূৰণ 3 সেন্টিমিটাৰ তো 81 দিক 3 তো এফালে আহিলে পূৰণ আছে এফালে আহিলে হৰণ হৈ 81 তলত 3 এইটো ক্যান্সেল যাব এতিয়া 81 3 2 গুণ 6 এফালে 2 3 গুণ 21 দিক কিমান পালো দিক পালো 27 সেন্টিমিটাৰ এইটো দিগৰ মান হয় দিক এতিয়া আমি পৰিসীমা উলিয়াব লাগে এতেকে আয়তৰ পৰিসীমা সূত্ৰ আছে আয়তৰ পৰিসীমাটো 2 পূৰণ দিক যোগ প্ৰস্থ 2 পূৰণ দিক মান পালো এইটো দিগৰ মান 27 সেন্টিমিটাৰ মাজত যোগ চিন আছে প্ৰস্থ পালো 3 সেন্টিমিটাৰ তো ইনটু 27 আৰু 3 যোগ কৰিলে 30 পাম কিমান 2 30 গুণ 30 সেন্টিমিটাৰ এইখানে উলিয়াব লাগে এনসার ইয়াত অপচনত দিয়া আছে 60 সেন্টিমিটাৰ এতিয়া কোৱেশ্চন নম্বৰ 4 টোত বুলিছে এখন টেবুলৰ ওপৰত থকা ত্ৰিভুজ আকৃতিৰ এখন আয়নাৰ দাঁতি আৰু অনুৰূপ উচ্চতাৰ যোগ ক্ৰমে 120 সেন্টিমিটাৰ আৰু 80 সেন্টিমিটাৰ হলে ত্ৰিভুজটো কালিৰ যোগ হ'ব এইখিনি অপচন দিয়া আছে 46 বৰ্গ সেন্টিমিটাৰ 48 বৰ্গ সেন্টিমিটাৰ 48 50 সেন্টিমিটাৰ আৰু 49 সেন্টিমিটাৰ ইয়াৰ কোৱেশ্চনত দিছে এখন টেবুলৰ ওপৰত এখন ধৰি লও এখন টেবুল আৰু ইয়াত আয়না এখন থৈ দিছে আৰু এখন বলে ত্ৰিভুজ আকৃতিৰ এই দাঁতিৰ যোগ দিয়া আছে 120 সেন্টিমিটাৰ আৰু উচ্চতা দিয়া আছে 80 সেন্টিমিটাৰ তেনেহলে আমি এই ত্ৰিভুজটোৰ কালিৰ যোগ উলিয়াব লাগে তেনেহলে বলক আমি আনসাৰটো কৰিম দিয়া আছে লিখি ল'ব লাগে দিয়া আছে ত্ৰিভুজৰ এটা বাহুৰ যোগ
কিমান আছে 120 সেন্টিমিটার আর একটা বস্তু দিয়ে আছে আমার উচ্চতা আকৌ ত্রিভুজটোৰ উচ্চতা দিয়া আছে 80 সেন্টিমিটার এইখিনি আমাক দিয়া আছে এতিয়া আমাক ত্রিভুজটো কালি উলিয়ালে এনসারটো ওলাই আহিব গতিকে ত্রিভুজটোৰ কালি ত্রিভুজটোৰ কালি কি আছে হাফ ইনটু ভূমি পূরণ উচ্চতা হাফ ভূমির মান পালো এইটো ভূমির মান 120 সেন্টিমিটার 120 সেন্টিমিটার তো উচ্চতা পালো 80 ইয়াত ক্যান্সেল করে পারি 200 গুণ 12 2 9 এই থাকলে 30 ইনটু 80 কিমান হব 0 0 দুটা 0 800 গুণ 48 এইখিনি পালো যেহেতু এটা সেন্টিমিটার স্কয়ার হব কালি উলিয়াব দিলে সদায় মনত থব যে সেন্টিমিটার স্কয়ার থাকে এইখিনি 4 নম্বৰ কোৱেশ্চন आंसर এতিয়া কোৱেশ্চন নম্বৰ 5 টো চাও 5 ত কি কৈছে এটা ত্ৰিভুজৰ কালি আৰু কোনো এটা বাহুৰ যোগ ক্ৰমে 48 বৰ্গ সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ হলে বাহুটোৰ অনুৰূপ উচ্চতাৰ যোগ উলিয়াব কৈছে ইয়াত ত্ৰিভুজৰ কালি দিয়া হৈছে আৰু ত্রিভুজৰ এটা বাহুৰ মানো দিয়া হৈছে আমাৰ উচ্চতা উলিয়াব লাগে তেনেহলে বলক আমি সমাধান কৰিম দিয়া আছে লিখি লব লাগে দিয়া আছে ত্রিভুজৰ কালি 48 সেন্টিমিটার স্কয়ার আর এটা বাহু দিয়ে আছে এটা বাহু বেস্ট দিয়ে আছে 8 সেন্টিমিটার উচ্চতা উলিয়াব লাগিব উচ্চতা ত্রিভুজটোৰ উচ্চতা হাইট according to question মতে লিখিম according to question ত্রিভুজৰ কালি 48 সেন্টিমিটার ত্রিভুজৰ কালি half into base into height equal to 48 সেন্টিমিটার half into base দিয়া আছে 8 height 8 ইয়াত ক্যান্সেল যাব 2 4 8 4 বাৰ তেনেহলে ইয়াত লিখিছো 4 into h equal to এটা মহাৰিব লাগে এইফালে 48 সেন্টিমিটার তেনেহলে এইফালে মই লিখি দিম ইয়াত এটো হাইট ইকুয়াল টু মানে ওপৰত 48 হ'ব তলত বহিব 4 এটো যাব 4 12 48 12 पर हाइट হলো 12 সেন্টিমিটার এটো হলো বলগিয়া 5 নম্বৰ आंसर এতিয়া বলক 6 নম্বৰ লৈ যাও 6 নম্বৰটো একে আছে 6 নম্বৰ দেখুৱা নাই বোৰ্ডত 6 নম্বৰ এইটো 6 নম্বৰ পালো আমি
6 নম্বৰত কৈছে এটা ত্ৰিভুজৰ কালি আৰু কোনো ভূমিৰ অনুৰূপ উচ্চতাৰ যোগ যথাক্ৰমে 1256 বৰ্গ মিলিমিটাৰ আৰু 31.4 মিলিমিটাৰ হলে সেই ভূমিৰ যোগ। এতিয়া অথনি আমাক দিছিলে উচ্চতা উলিয়াবলৈ, এতিয়া দিছে ভূমিৰ যোগটো উলিয়াব গৈছে। তেনেহলে আমি এনসাৰটো সমাধান কৰিম। ইয়াতো সেম লিখিব লাগে, দিয়া আছে ত্ৰিভুজৰ কালি বুলি দিয়া আছে। ত্ৰিভুজৰ কালি কালি আমি পাইছো 1256 মিলিমিটাৰ স্কয়ার পাইছো। আৰু দিয়া আছে উচ্চতা দিয়া আছে, উচ্চতা h মান দিয়া আছে, উচ্চতা ইয়াত দিয়া আছে 13.4 মিলিমিটাৰ। আমাক কি উলিয়াব দিছে? ভূমিৰ বেছ উলিয়াব দিছে, ভূমি বেছ এইখিনি পালো। তেনেহলে এতেকে লিখিলো হয়, এতেকে ত্ৰিভুজৰ কালি 1256 মিলিমিটাৰ। ত্ৰিভুজৰ কালি সূত্ৰটো আছিলে হাফ ইনটু ভূমি পূৰণ উচ্চতা। এইখিনি পাইছো, উচ্চতা 1256 মিলিমিটাৰ। তাৰপিছত আমাক ভূমি উলিয়াব কৈছে, বেষ্ট উচ্চতা দিয়া আছে 31.4 12.56। ইয়াতে এইটো কেনসেল যাব, 2 15 30 এক এফালে আহি যাব, তাৰপিছত এইফালে মই কৰি দিছো, কিমান পালো? বেষ্ট ইকুৱেল টু বেষ্ট পূৰণ কৰিব লাগে, বেষ্ট ইনটু 15.7 ইকুৱেল টু 12.56। এতিয়া বেষ্ট ইকুৱেল টু আহিব 12.56 15.7 বেষ্ট। ইয়াক যদি আমি এই দশমিকটো নোহোৱা কৰিবৰ কাৰণে আমাক এই ওপৰত 0 বহাই দিলে এইটো দশমিকটো নোহোৱা হৈ যাব। 15 7 12 5 6 এইটো 0 টো ওপৰত বহাই ইয়াৰ লগে লগে এই দশমিকটো নোহোৱা হৈ গ'ল। এতিয়া আমি কেইবাৰ কেনসেল কৰিম, 8 বাৰ মান যাব নেকি, 1 5 7 8 বাৰ দিলে 0 0 0 তিনটা 0 হ'ব, 0ৰে পূৰণ কৰিলে এই তিনটা 0 পাম আমি। 8 8 56 5 করলে 8 5 40 5 45 4 আছে 8 8 8 আর 4 12 এইটো आंसर আমি 80 টাইমস যাব, 80 বার যাব, বেস পাবো আমি 80। आंसर আছে মিলিমিটার আর 88 এইটো আমার পাব লাগে आंसर।